উফ ৰাম, আজি যে মানে একদম বছে যিখিনি কাম দিছে মই একো ভাবিবই পৰা নাই। এতিয়া ব্ৰেকটো দিছে কাৰণে খাবলৈ অকণমান সময় পাইছোঁ। মোৰতো আজি এনেকুৱা লাগিছে গম পাওঁ যেন খাবলৈ আজি নাপামেই। নকৈছনে সঁচাকৈ যিটো গৰম পৰিছে তাতে ইমান কামৰ প্ৰেছাৰ। মোৰতো একদম ফাটি গৈছে জাননে। ক'ল্ড কফি একাপ যদি নাখাওঁ নহয় মইতো আৰু ইয়াৰ ব্ৰেকৰ পিছত কামেই কৰিব নোৱাৰিম কিজানি। ঐ বাদ দে না, আমি যে আকৌ ইমান ভাল চেলাৰী জব এটা পাইছোঁ। আমাৰ লগৰবোৰে চাগে ক'ৰবাত আৰু আজিকালি কেক বনোৱা, পাৰ্লাৰ, মেকআপ আৰ্টিষ্ট এইবোৰহে কৰি থাকে গম পাইছনে নাই। আমি যে আকৌ ইমান ভাল চাকৰি এটা পাইছোঁ। হ'ব দেই, আমিতো বেলেগৰ আগত ফুটনি মাৰিব পাৰিম ন। ঠিকেই কৈছ, একদম মই কথাটো ভবাই নাছিলোঁ। ভালেই হ'ল দেই, যি হয় হ'ব আৰু কষ্টটোৱেনো কৰিবই লাগিব। কিন্তু আমাৰ ইমান ধুনীয়া চেলাৰী জব আমিনো ক'ত পাম আৰু বেলেগত, হয়নে? ঐ সেইজনী চা, ইজনী দেখোন আমাৰ লগৰ কবিতা। অঁ, তাই আকৌ ইয়াত কি কৰি আছে? কি কৰিব আৰু এই কেফেখনত চাগে তাই ৱেইটাৰৰ কাম কৰি আছে। বল বল তাইক এটা দিওঁ মজা। অঁ, এইজনী দেখোন আমাৰ বেটছৰ মিছ টপাৰ কবিতা। কি খবৰ তোমাৰ? অঁ, পিংকি আৰু নীলা ভালনে তোমালোকৰ? মোৰ ভালেই গম পাইছা, বহুত দিনৰ মূৰত লগ পালোঁ, বৰ ভাল লাগিল। ভালটো লাগিছে, কিন্তু তোক ইয়াত দেখিম বুলি আশা কৰা নাছিলোঁ বুজিছ। কিয় কিয় আশা কৰা নাছিলানো? নহয় মানে এসময়ত গোটেই আমাৰ অসমৰ ইকনমিটো চেঞ্জ কৰিবৰ কাৰণে তোমাৰ যি সপোন আছিল, তুমি দেখোন MBA কৰি পেলাই ভাল বিজনেছ ৱুমেন হ'ম বুলি কৈছিলা। তাকে ভাবিলোঁ আৰু এনেকৈ তোমাক এইটো দেশত দেখিতো আৰু ভবা নাই যে তুমি আৰু আমাৰ আছামৰ ইকনমি চেঞ্জ কৰিবা। পিছে এই কেফেৰ সন্মুখত তোমাৰ কিবা কাম আছিল? আৰে নীলা, এইটো আকৌ তই কিয় সুধিছ? তাই এই কেফেখনৰ ৱেইটাৰ চাগে, হয়নে? কিন্তু ক'ম আৰু, ব'লা ভিতৰলৈ। ঐ তই কেনেবাকৈ আমাক ট্ৰিট নিদিয়তো। আমি জাননে, আমি মাল্টিনেশ্যনেল কোম্পানী এটাত জব কৰি আছোঁ দুইজনী। আৰু আমাৰ চেলাৰী কিমান তই জান? তই আমাক কি ট্ৰিট দিবি ঐ ছোৱালী? তইনো চেলাৰী কিমান পাৱ? 5,000? খুব বেছি 10,000 পাৰ মান্থ। আমি আকৌ সেই 10,000টো আমাৰ চাগে 10 দিনমানৰ কেণ্টিনত খাওঁতে গুচিয়ে যায়। এই 10 দিনত ক'ত, আমাৰ 2 দিনতেতো 10,000 এদাই হৈ যায় ন পিংকি? বাৰু হ'ব দিয়া, কথা পাছত হ'ম, ব'লা ভিতৰলৈ। ব'লা ব'লা। ঐ এইখন নতুনকৈ খোলা কেফে যদিও ইয়াৰ দেখোন মানে খানা চানাবোৰ ভালেই ন? বাহিৰত মানে যদিও কেফে বুলি লিখা আছে, ভিতৰত একদম সম্পূৰ্ণ এখন ৰেষ্টুৰেণ্ট টাইপৰ। ভাল লাগিছে কিন্তু খানাখিনি বহুত টেষ্টি। আজি যদি নাহিলোহেঁতেন ভাল এটা দিন মিছ কৰিলোহেঁতেন দেই। সেই তই খানাৰ কথা চিন্তা কৰি আছ। এইজনী যে কবিতা, এই তাই দেখোন ভিতৰত সোমাল এতিয়ালৈকে যে ওলোৱাই নাই। আৰু ৱেইটাৰ হোৱাহেঁতেনতো মানুহবিলাকক তাই খানা দি থাকিব লগা হ'লহেঁতেন। কিবা হ'ল? এই দেৰিকৈ আহিলে চাগে বছে গালি পাৰি আছে আৰু কি হ'ব। সেই ল'ৰা এটা অহা দেখিছোঁ, তাকে সোধোঁ। ৱেইটাৰ শুনাচোন। য়েছ মেম, কওকচোন, হাউ কেন আই হেল্প ইউ? অঁ থেংকছ। একচুৱেলি মানে মোৰ কথা এটা সুধিব আছিল। এই যে তোমালোকৰ ষ্টাফৰে চাগে ন, এই যে কবিতা যে এই চেলৱাৰ পিন্ধি যে সোমাইছিলে অলপ আগত, তাইচোন ভিতৰত গৈ নহাই হ'ল। দেৰি হোৱা চাগে কাৰণে তাইক বছে গালি পাৰিছে ন? অঁ, আপুনি কবিতা মেমৰ কথা কৈছে? মেম, তাই কি এখন কেফেৰ মেনেজাৰ নেকি? মেনেজাৰ নহয়, একচুৱেলি কবিতা মেম এখন কেফেৰ অ'নাৰ হয়। অ'নাৰ কবিতা? য়েছ মেম। আৰু অকল এখন কেফেই নহয়, মানে এই টাউনত যিমান আপোনাৰ ৰেষ্টুৰেণ্ট বহিছে ন, তাৰ উপৰি গুৱাহাটীত মেমে ৰিচেণ্টলি 3খন 5 ষ্টাৰ হোটেল খুলিছে আৰু ইনগৰেশ্যন ইতিমধ্যে হৈয়ে গৈছে। আপোনালোকে মেমক কেনেকৈ চিনি পায়? নাই মানে কবিতা আমি মানে ছেইম বেটছৰ আছিলোঁ। তাই আমি ভাল ফ্ৰেণ্ড হয়।
তুমি যোৱা বাৰু থেংক ইউ ফৰ দ্য ইনফৰমেশ্যন আপোনালোকে তাৰমানে গমেই পোৱা নাছিলে ন একচুৱেলি মেম মানে বহুত ভাল হয় জানেনে আৰু মেম মানে ইমান ৰিচ নহয় মানে মেমে খালি সেইটো দেখাই নিদিয়ে আৰু দেখা নাই জানো মেম কিমান ধুনীয়াকৈ চিম্পলকৈ থাকে ন ড্ৰেছ পাতিৰ পৰা আদি কৰি আৰু আমাৰ লগত খুব ভাল বিহেভ কৰে জানেনে চ' মানে আমি সকলোৱে মানে মেমক বহুত বেছি ভাল পাওঁ মানে ৰেচপেক্ট কৰোঁ মেমক ঠিক আছে মেম তেতিয়াহ'লে আপোনালোকক মই ইমানতে এৰিছোঁ এনজয় ইয়'ৰ মিল ঐ পলা ইয়াৰ পৰা সোনকালে বিলটো দে অলপ লাজ পোৱা নাই দেই হা সোনকালে যাওঁ ব'ল তাই নহাৰ আগতে পিংকি নীলা তোমালোক যোৱাই নেকি চোৰক মোৰে পালে নাই মানে আমাৰ খাই বৈ হৈ গ'ল আৰু আমাৰ ব্ৰেকো আদায় হ'ব হৈছে যে মানে সেইকাৰণে মানে আমি অফিচ পাবগৈ লাগে যে সেইকাৰণে সোনকালে যাওঁ বুলি ভাবিছিলোঁ তই মানে ভিতৰত থকাৰ কাৰণে নাই মতা আৰু বাইদেউ তই যে ইমান ডাঙৰ ডাঙৰ কাম কৰি আছ বুলি আমাক কোৱা নাছিলি কিয় হা কিনো ক'ম আৰু তহঁতিতো মোক এইখন কেফেৰ ৱেইটাৰ বুলিহে ভাবিলি বাৰু দে মই তহঁতক বেয়া পোৱা নাই পিছে পিংকি আৰু নীলা তহঁতৰ কিন্তু সেই আগৰ স্বভাৱটো নগ'ল দেই এনে এষাৰ কথা আছেনে ডোণ্ট জাজ এ বুক বাই ইটছ কভাৰ পিছে মই তহঁতক বেয়া পোৱা নাই কিন্তু পিছলৈ কিন্তু বেলেগ মানুহৰ লগত এনেকুৱা নকৰিবি দেই বেয়া নাপাবিও কবিতা সঁচাকৈ আমি মানে ইমানেই অহংকাৰী হৈ গৈছিলোঁ এই মানে কি হ'ল জানো নাই বহুদিন যে লগৰ কাকো লগ নোপোৱা হ'লোঁ ভাবিলোঁ চবেই চাগে আৰু বিয়া হৈ গুচি গ'ল আৰু তেনেকৈ চাগে বাচ্চা চাচ্চা লৈ পেলাই সংসাৰ কৰি আছে আৰু আমাৰ ভুল হ'ল দেই ছোৱালী বেয়া নাপাবি কিন্তু আমি এনেকৈ কাকো জাজ কৰিব নালাগে আজি যে বুজি পালোঁ দে তোৰ ভাল হওক আচলতে মই বহুদিনৰ মূৰত ইয়ালৈ আহিছোঁ যে ভাবিলোঁ তহঁতক সকলোকে লগ কৰি ছাৰপ্ৰাইজ দিম আৰু তহঁতক এনেকৈ আজি লগ পাই গ'লোঁ মোৰ কথাটো ভাবিবলেই নহ'ল তথাপিও আমিতো প্ৰথমতে এনেকৈ ক'ব নালাগিছিল আমি আমাৰ ভুল স্বীকাৰ কৰিছোঁ প্লিজ বেয়া নাপাবি আৰে কৈছোৱেচোন মইনো আৰু তহঁতক বেয়া পাব পাৰোঁনে পিছে যা দেই তহঁত আকৌ আহিবি ভালকৈ পাৰ্টি এটা দিম আহিম বাৰু দে